ইহঁতৰ এতিয়া বৰ্তমান মানে কিমান দিন হ'ল এতিয়া ইহঁতৰ 3 মাহৰ ওচৰা-ওচৰি 3 মাহৰ ওচৰা-ওচৰি এতিয়া ভাৰী চিষ্টেমত এতিয়া কিমান মাহ হ'লগৈ এতিয়া ইহঁতৰ 18-20 কেজি 18-20 কেজি 3 মাহত জন্মৰ পৰা 3 মাহ হৈছে আৰু ৱেইটটো হৈছে আপোনাৰ 18 পৰা 20 কেজি পৰ্যন্ত হৈছে ঠিক তেনেদৰে ইহঁতো একে চাগে একে ন গোটেইকেইটা এইফালেও আছে এইখিনি 3 মাহ পাৰ 4 মাহেই হ'ল আৰু 4 মাহত ইহঁতৰ ৱেইট মিনিমাম 30 প্লাছ 40 ভিতৰত এইটো আপুনি এইটো ব্ৰিডিঙৰ কাৰণে ৰাখিছে মানে নাই এইটো মাংস আৰু এয়াও মাংসৰ কাৰণে এইটো কোনটো প্ৰজাতিৰ পৰে এইটো ইয়ৰ্কশ্বায়াৰ হামশ্বায়াৰ এই প্ৰজাতিটো আপুনি এইটো আমাৰ লোকেলৰ স্থানীয় নহয় এইটো আপুনি বাহিৰৰ পৰা আনিছে কোন ঠাইৰ পৰা আনিছে তেজপুৰৰ পৰা আনিছে পোৱালি উৎপাদন নে আৰু অকল মাংস উৎপাদনৰ কাৰণে আনিছে ইয়াতে আমাৰ বগা গাহৰিটো বিক্ৰী নহয় ন বছৰেকীয়া আয় বুলি ক'লে আপুনি ইয়াৰ পৰা গাহৰি ফাৰ্মৰ পৰা বৰ্তমান কিমান চলিবলৈ নিজে আপোনাৰ আনুমানিক কিমান হ'ব চালেও তেনেকৈ মোটামুটি ব্যৱসায়টো আপোনাৰ বছৰেকত কিমান টকা ব্যৱহাৰ কৰে ট্ৰানজেকশ্যন 8 পৰা 10 লাখ বছৰেকত ন থেংক ইউ কৈ দিয়ক ছাৰ আপোনাৰ ফালৰ পৰা নমস্কাৰ এখেত লগত চিনাকি হৈ বহুত ভাল লাগিলে মিষ্টাৰ প্ৰকাশ চেতিয়া এজন বহুত দূৰদৰ্শী ব্যক্তি তো তেখেতৰ অনুপ্ৰেৰণাত আমিও অনুপ্ৰেৰণিত আমি অদূৰ ভৱিষ্যতে আমাৰ অসমৰ সাধাৰণতে যিসকল নিবনুৱা ল'ৰা আছে তেওঁলোকে চাকৰি সমস্যা যাতে দূৰ হয় এনেকুৱা এটা ব্যৱসায় কৰিও বা এনেধৰণে আমি পশুপালন কৰিও আমি নিজৰ জীৱিকাটো মানে ল'ব পাৰোঁ যিহেতু এতিয়া তেখেতে আমাক আগত কৈছে যে তেখেতৰ বছৰেকত টাৰ্ণঅভাৰ আপোনাৰ 10 লাখ টকা গতিকে 10 লাখ টকাৰ ভিতৰত আপোনাৰ ধৰি লওক আপোনাৰ 40%টো চাগে থাকে আপোনাৰ প্ৰফিট দেন 4 লাখ টকা বছৰেকত তেখেতে ইনকাম কৰি আছে যিটো নেকি ঘৰতে থাকি গতিকে আহক সকলো আহক এই গাহৰি পালন কৰিবৰ কাৰণে সকলোৱে স্বাৱলম্বী হওক আশা কৰিছোঁ আৰু আপোনালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ